No justice, no rest. NPL বাতিল করো। NPL বাতিল করো। আজি হল আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। এইটো আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিৰ্দেশমৰ্মে গোটেই অসমতে সাব ডিভিজন অফিচৰ সন্মুখত আৰু ডিচি অফিচৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীখন আমি পালন কৰিছোঁ। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীখন আমাৰ 11টাৰ পৰা আৰম্ভ হৈছে। 11টাৰ পৰা 2টা বজালৈকে 3 ঘণ্টীয়া প্ৰগ্ৰাম। আৰু ইয়াৰ মেইন উদ্দেশ্যটো হ'ল পুৰণি পেঞ্চন আমাৰ ভাল ৰাখিব লাগে আৰু নতুন পেঞ্চন বাতিল কৰিব লাগে। মেইন উদ্দেশ্য এইখিনিয়ে। আৰু ইয়াত আমাৰ কোনো স্মাৰক পত্ৰ প্ৰদান কৰা নহয় মহকুমা ডিপুটিলৈ। মুঠতে এই উদ্দেশ্যটো মেইনটো হ'ল মানে পুৰণা পেঞ্চন বাহাল আৰু নতুন পেঞ্চন বাতিল কৰিব লাগে। এইখিনি উদ্দেশ্য লৈ আমি ইয়াত একগোট হৈছোঁ। এইটো আমাৰ এই সংক্ৰান্তত আমাৰ চৰকাৰৰ লগত বহুতবাৰ আলোচনা হৈছে, মেমৰেণ্ডামো দিয়া হৈছে আমাৰ সদৌ অসম কৰ্মচাৰী তৰফৰ পৰা। মানে কৰ্ণধাৰ সমিতিৰ যিটো মানে সিদ্ধান্ত মতে এইটো মানে পুৰণা পেঞ্চনটো ভাল ৰাখিব লাগে আৰু নতুনটো বাতিল কৰিব লাগে। এই ক্ষেত্ৰত চৰকাৰে হ'ব কৈ আছে, আমাক কথা দি আছে, কিন্তু আজিলৈকে কৰা নাই। এইটো কাৰণে আমি আজি এই প্ৰগ্ৰামটো লৈছোঁ। আৰু যদি আজি প্ৰগ্ৰামত যদি কোনো আমি ৰিজাল্ট নাপাওঁ, তাৰ পৰৱৰ্তী কালত আমি আৰু ইয়াতকৈ মানে সক্ৰিয়ভাৱে আন্দোলন কৰাৰ কাৰণে হয়তো নিশ্চয় কিবা এটা সিদ্ধান্ত ল'ব আমাৰ কেন্দ্ৰীয় কমিটিয়ে। আজি আমি গোসাইগাঁও মহকুমা ডিপুটিৰ কাৰ্যালয়ৰ সন্মুখত গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰমিক, শিক্ষক, কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট কৰিছোঁ। এই অৱস্থান ধৰ্মঘট আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিৰ্দেশত আমি কৰি আছোঁ। এই বিষয়ে আমাৰ গুৱাহাটীত 38 সংখ্যক যিটো কৰ্মচাৰী পৰিষদৰ অধিৱেশন হৈছিল, তাত এই সিদ্ধান্ত লোৱা হৈছিল যে চৰকাৰে যদি আমাৰ এই OPSটো মানি নলয়, তাৰমানে NPSটো বাতিল কৰিব লাগে আৰু OPS বহাল কৰিব লাগে। আমি চৰকাৰৰ লগত বহিছিলোঁ, চৰকাৰে তেনেকুৱা পজিটিভ এনচাৰ আমি পোৱা নাই। যাৰ কাৰণে আজি আমাৰ এই ধৰ্মঘটটো সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিৰ্দেশত গোসাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সৌজন্যত পতা হৈছে। আৰু এইটো হ'ব পুৱা 11 বজাৰ পৰা আবেলি 2 বজালৈকে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কোনো স্মাৰক পত্ৰ আমাৰ দিয়া নহয়, আমাৰ এইটো চেণ্ট্ৰেলি দিয়া হ'ব। আমি নেক্সট পৰৱৰ্তী কাৰ্যসূচী আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে যিটো ল'ব সেইটোৱে আমি অনুসৰণ কৰিম। डिजिटेल बोडो निउजनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बोडो निउज वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बोडो निउज। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बोडो निउज।